টেক অফ এমএইচ ইউটিউব চেনেলৰ আৰু এটা নতুন ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম অৰুণোদয় 3.0 এপ্লাই কেতিয়া আৰম্ভ হ'ব, লগতে মই জনাম যে নিযুত মইনা আঁচনিৰ টকা তোমালোকে কেতিয়া পাবা। ভিডিঅ'টো সম্পূৰ্ণৰূপে চালে কথাখিনি ধুনীয়াকৈ গম পাই যাব। চেনেলত যদি আপুনি প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ খবৰ সদায় এইটো চেনেলত আপোনালোকে পাই থাকিব। প্ৰথমতে মই জনাই দিব বিচাৰোঁ যে অৰুণোদয় 3.0 আবেদন কেতিয়া আৰম্ভ হ'ব আৰু এইবাৰ অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকৰ কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। দুটা ইম্পৰ্টেণ্ট ডকুমেণ্টছ আপোনালোকৰ লাগিব। কি লাগিব আজিৰ এই ভিডিঅ'ত জানিব পাৰিব। প্ৰথমতে আপোনালোকক স্ক্ৰীনত দেখুৱাই দিব বিচাৰোঁ যে অৰুণোদয় আঁচনিৰ 3.0 এপ্লাই আপোনালোকৰ ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। লগতে মই কৈছিলোঁ যে আপোনালোকৰ এইবাৰ অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনাৰ দুটা ডকুমেণ্টছ মেণ্ডেটৰী অৰ্থাৎ লাগিবই। এটা হ'ল আপোনাৰ ৰেচন কাৰ্ড লাগিব, 2 নম্বৰ আপোনাৰ আধাৰ কাৰ্ড থাকিব লাগিব। যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেনেহ'লে আপুনি অৰুণোদয় 3.0ত আপুনি আবেদন কৰিব পাৰিব আৰু আপুনি অৰুণোদয় আঁচনিৰ টকা মাহিলী পাই থাকিব 1250 টকাকৈ। তো মেইন দুটা ডকুমেণ্টছ আপোনালোকৰ লাগিব, সেইটো হ'ল ৰেচন কাৰ্ড আপোনাৰ থাকিব লাগিব আৰু আধাৰ কাৰ্ড থাকিব লাগিব। আৰু অৰুণোদয় 3.0 আবেদন ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ হৈ যাব। আৰু যিসকলে নেকি অলৰেডি অৰুণোদয় আঁচনি পাই আছে সেইসকলৰ ভিতৰত যদি কাৰোবাৰ আধাৰ কাৰ্ড নাই বা ৰেচন কাৰ্ড আপোনালোকৰ নাই তেনেহ'লে আপোনালোকৰ নাম অৰুণোদয় আঁচনিৰ পৰা বাতিল হ'ব। যিহেতু আপোনালোকৰ নতুনকৈ অৰুণোদয় আঁচনি দিব, গতিকে এইটো পৰীক্ষা হ'ব। যদি আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড আছে তেনেহ'লে আপুনি পাই থাকিব। যদি আপোনাৰ আধাৰ কাৰ্ড নাই আৰু ৰেচন কাৰ্ডো নাই, আপুনি অৰুণোদয় আঁচনি পাই আছে তেনেহ'লে কিন্তু আপোনাৰ নাম অৰুণোদয় আঁচনিৰ পৰা বাতিল হৈ যাব। এতিয়া আহোঁ নিযুত মইনা আঁচনি কেতিয়া দিয়া আৰম্ভ কৰিব। তো ষ্টুডেণ্টছ, তোমালোকে হয়তো বহুতেই জানা যে নিযুত মইনা আঁচনিৰ ফৰ্ম ইতিমধ্যে তোমালোকক বিতৰণ কৰা হৈ আছে। যদি তুমি ফৰ্ম পাইছা তেনেহ'লে ফৰ্ম ফিল আপ কৰি তোমালোকে কলেজত জমা দিব লাগিব। আৰু ফৰ্ম ফিল আপ কৰি কলেজত জমা দিয়াৰ পাছত এইখিনি কাম তোমালোকৰ ছেপ্টেম্বৰ মাহত সমাপ্ত হৈ যাব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। তাৰ পাছত যেতিয়া ফৰ্ম ফিল আপ কৰি জমা দিয়া শেষ হৈ যাব তেতিয়া তোমালোকে অক্টোবৰ মাহতেই প্ৰথম যিটো কিস্তি আছে তোমালোকৰ নিযুত মইনা আঁচনিৰ সেই কিস্তি পাই যাবা। যিসকলে নেকি এইচএছত এডমিশ্যন লৈছা তোমালোকে 1000কৈ টকা পাবা, আৰু যিসকলে নেকি ডিগ্ৰীত এডমিশ্যন লৈছা তোমালোকে 1250 টকাকৈ পাবা, আৰু যিসকলে নেকি পষ্ট গ্ৰেজুৱেশ্যনত এডমিশ্যন লৈছা সেইসকলে 2500 টকাকৈ মাহিলী তোমালোকে পাই থাকিবা। আৰু এই টকা তোমালোকে প্ৰথমতে অক্টোবৰ মাহত পাবা। ছেপ্টেম্বৰ মাহত তোমালোকৰ ফৰ্মসমূহ জমা লোৱাৰ কাম চলি থাকিব। তো এইটোৱে আছিল আজিৰ এই ভিডিঅ'টোত জনাব লগা। মই দুটা খবৰ আজিৰ এই ভিডিঅ'ত দিছোঁ। এটা হ'ল অৰুণোদয় 3.0 এপ্লাই কেতিয়া আৰম্ভ হ'ব আৰু নিযুত মইনা আঁচনি টকা কেতিয়া পাবা। তো ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব যাতে সকলোৱে চাব পাৰে। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যন পাবলৈ। যেতিয়া মই পৰৱৰ্তী ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সোনকালে চাব পাৰিব। তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলখন অন কৰি ৰাখিব।